নমস্কাৰ অসমীয়া চলচ্চিত্ৰৰ ছেকেণ্ড পাৰ্টলৈ আপোনালোকক স্বাগতম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু কিবা ভুল ত্ৰুটি হ'লে শুধৰাই দিব আৰু চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ। প্ৰথম প্ৰশ্ন, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? এ চামেলি মেমচাহাব, বি হৃদয়ৰ আঁৰেৰে, চি অগ্নিস্নান আৰু ডি ফিৰিঙতি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চামেলি মেমচাহাব। প্ৰশ্ন, চামেলি মেমচাহাবৰ শ্ৰেষ্ঠ সংগীত পৰিচালকগৰাকীৰ নাম কি? এ জাহ্নু বৰুৱা, বি ডক্টৰ ভূপেন হাজৰিকা, চি জয় বৰুৱা আৰু ডি আব্দুল মজিদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। সংগীত নাটক একাডেমীৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন? এ আব্দুল মজিদ, বি ডক্টৰ ভূপেন হাজৰিকা, চি জাহ্নু বৰুৱা আৰু ডি মঞ্জু বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা হৈছিল? এ 1968 চনত, বি 1978 চনত, চি 1965 চনত আৰু ডি 1958 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1968 চনত। প্ৰতিধ্বনি ছবিখনৰ মূল আধাৰ কি? এ কাৰ্বি লোককথা, বি খাচী লোককথা, চি ৰাভা লোককথা আৰু ডি মিচিং লোককথা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খাচী লোককথা। হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ হোৱা প্ৰথমখন অসমীয়া ছবি কি? এ ডক্টৰ বেজবৰুৱা, বি জাংফাই জোনাক, চি অপৰাজেয় আৰু ডি মুকুতা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাংফাই জোনাক। ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড লাভ কৰা প্ৰথমগৰাকী অসমীয়া কণ্ঠশিল্পী কোন? এ অংগৰাজ, পাপন মহন্ত, বি জয় বৰুৱা, চি ডক্টৰ ভূপেন হাজৰিকা আৰু ডি জুবিন গাৰ্গ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয় বৰুৱা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ উপন্যাসৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখনৰ নাম কি? এ কালসন্ধ্যা, বি অগ্নিস্নান, চি কোলাহল আৰু ডি বেদুইন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অগ্নিস্নান। বাংলা কথাছবিৰ পৰা প্ৰথমগৰাকী পৰিচালক হিচাপে খ্যাতি লাভ কৰা অসমীয়া পৰিচালক কোন? এ হিমা বিশ্বাস, বি ডক্টৰ ভূপেন হাজৰিকা, চি প্ৰথমেশ বৰুৱা আৰু ডি সুমন হৰিপ্ৰিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰথমেশ বৰুৱা। ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখনৰ নাম কি? এ মাহুত বন্ধুৰে, বি দেৱদাস, চি বনানী আৰু ডি কদমতলে কৃষ্ণ নাচে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাহুত বন্ধুৰে। অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি? এ মনীষা হাজৰিকা, বি মঞ্জু বৰা, চি ৰীমা দাস আৰু ডি তৰালী শৰ্মা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনীষা হাজৰিকা। জাহ্নু বৰুৱাই কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ পৰিৱেশ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল? এ হালধীয়া চৰাইয়ে বাওধান খায়, বি বনানী আৰু চি অগ্নিবাণ আৰু ডি মুকুতা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বনানী। অসমীয়া চলচ্চিত্ৰলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ কঢ়িয়াই অনা অসমীয়া পৰিচালকগৰাকী কোন? এ ডক্টৰ ভূপেন হাজৰিকা, বি জাহ্নু বৰুৱা, চি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু ডি ৰীমা দাস। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম কি? এ অনিৰ্বাণ, বি কালসন্ধ্যা, চি ভাগ্য আৰু ডি হস্তৰ কন্যা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালসন্ধ্যা। নিমিলা অংক ছবিখনৰ পৰিচালক কোন আছিল? এ নিপা বৰুৱা, বি লক্ষ্যধৰ চৌধুৰী, চি ফণী শৰ্মা আৰু ডি ভূপেন হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্যধৰ চৌধুৰী। প্ৰথম অসমীয়া হাস্যবংগ ৰসাত্মক ছবিখনৰ নাম কি? এ ইটো সিটো বহুতো, বি ৰঙাপুলি, চি লটিঘটি আৰু ডি শকুন্তলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইটো সিটো বহুতো। প্ৰথম অসমীয়া হাস্যবংগ ৰসাত্মক ছবি পৰিচালকগৰাকীৰ নাম কি? এ ডক্টৰ ভূপেন হাজৰিকা, বি ব্ৰজেন বৰুৱা, চি নিপা বৰুৱা আৰু ডি আব্দুল মজিদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰজেন বৰুৱা। চিকমিক বিজুলী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? এ 1967 চনত, বি 1959 চনত, চি 1969 চনত আৰু ডি 1964 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1969 চনত। বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? এ অনিৰ্বাণ, বি অগ্নিস্নান, চি সন্ধ্যাৰাগ আৰু ডি অপৰূপা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সন্ধ্যাৰাগ।